নমস্কাৰ। আজিৰ নতুন ভিডিঅ'টোৰ বিষয় হৈছে আছাম টেট 2001। আচলতে প্ৰশ্নোত্তৰ সম্বলিত কোনোবা শিতান মই লৈ অহা নাই, কিন্তু মই লৈ আহিছোঁ আছাম টেট 2001ৰ এটা বিষয়ত আমি কেনেকৈ নম্বৰ কেৰি কৰিব পাৰোঁ, একজেক্টলি কেৰি কৰিব পাৰোঁ, সেই বিষয়টো লৈহে। অৱশ্যে এই প্ৰসংগত মই অসমীয়া বিষয়টোৰ কথাই ক'ম। আমি অসমীয়া বিষয়ত যিমানখিনি নম্বৰ আছে সিমানখিনি নম্বৰ পাবলৈকে কি কৰিব লাগিব, যে আমি প্ৰধানকৈ এই কামটো কৰিব লাগিব যে আছাম টেট 2001ৰ অসমীয়া বিষয়টোত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ প্ৰাক-শংকৰী যুগৰ যিটো ভিডিঅ' আছিল মোৰ প্ৰাক-শংকৰী যুগৰ সেই ভিডিঅ'টোত আছাম টেট 2001 অসমীয়া বিষয়, সেই তাত মই প্ৰাক-শংকৰী যুগটোৰ কথা কৈছিলোঁ। প্ৰাক-শংকৰী যুগটোৰ কথা কোৱাৰ লগে লগে আমি জানো যে মাধৱ কন্দলী আৰু মাধৱ কন্দলীৰ ৰামায়ণ সৃষ্টি কৰিছিল। গতিকে বা হৰিবৰ বিপ্ৰই কি সৃষ্টি কৰিছিল, তাম্ৰধ্বজৰ যুদ্ধ, লৱকুশৰ যুদ্ধ, আমি এই কথাটো মনত ৰাখোঁ। কিন্তু আমি মনত কোনটো নাৰাখোঁ যে মাধৱ কন্দলীয়ে পৃষ্ঠপোষকতা লাভ কৰিছিল মহামাণিক্যৰ, বৰাহী ৰজা মহামাণিক্যৰ। এইখিনিতে দুটা প্ৰশ্ন আছে চিম্পুল। মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? বৰাহী ৰজাৰ। মাধৱ কন্দলীয়ে কোনগৰাকী ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? মহামাণিক্যৰ। এই দুটা প্ৰশ্ন কিন্তু আমি এৰি যাম। সাধাৰণতে আমাৰ চকুত নপৰে। এই চকুত নপৰা বিষয়, কাৰণ এই কথাটো চকুত নপৰা বিষয়বোৰ আমি চাব লাগিব, কাৰণ এই কথাটো ক'ব বিচাৰিছোঁ যে ইতিমধ্যে টেট বহুকেইটা অনুষ্ঠিত হৈ গৈছে। গতিকে প্ৰশ্নসমূহো তেনেকৈ ইতিমধ্যে চৰ্চিত হৈ গৈছে, এইবোৰ প্ৰশ্ন আহে। কিন্তু কোনবোৰ ইতিমধ্যে হৈ যোৱা টেটত অহা নাই আৰু কোনবোৰ অহাৰ সম্ভাৱনা আছে, মই মাত্ৰ সেই বিষয়টোহে কৈছোঁ। আৰু সেই বিষয়টোত আমি কোনবোৰ কথা আচলতে মুখ্য হিচাপে ল'লে আমি লাভান্বিত হ'ম, মই মাত্ৰ সেই কথাটো কৈছোঁ। গতিকে প্ৰাক-শংকৰী যুগটো যোৱাৰ লগে লগে শংকৰী যুগৰ কথা যেতিয়া আহিব, তেতিয়া আমি শংকৰদেৱেনো সপ্তকাণ্ড ৰামায়ণ মাধৱ কন্দলীয়ে সৃষ্টি কৰা বুলি কোৱাৰ পিছতো শংকৰদেৱ আৰু মাধৱদেৱে বাৰু ৰামায়ণৰ কোনবোৰ কাণ্ড নতুনকৈ সন্নিৱিষ্ট কৰিব লগা হ'ল, কিয় কৰিবলগীয়া হ'ল, কোনটো খণ্ড সন্নিৱিষ্ট কৰিলে শংকৰদেৱে, কোনটো খণ্ড সন্নিৱিষ্ট কৰিলে মাধৱদেৱে, এই যিবোৰ সাধাৰণতে চকুত নপৰা প্ৰশ্ন অথচ জিলিকি থাকে, অথচ সেই পটভূমিটো নাজানিলে আমি মূল বস্তুটোৰ উত্তৰটো কৰিব নোৱাৰোঁ, সেই কথাবোৰ আমি চকুত পেলাব লাগিব। মোৰ মতে মই যিমান বিশ্বাস কৰোঁ, মই নিজেও জীৱনত বহুত পৰীক্ষা দি আহিছোঁ, বিভিন্ন ধৰণৰ পৰীক্ষা দি আহিছোঁ। গতিকে মই পৰীক্ষাৰ পৰা হোৱা অভিজ্ঞতাহে আপোনালোকৰ মাজত ব্যক্ত কৰিছোঁ। গতিকে মই ভাবিছোঁ যে আপোনালোকে এনেধৰণে বিষয়বোৰ যদি চাই নিশ্চিতভাৱে আপোনালোক উত্তীৰ্ণ হ'ব। গতিকে সাধাৰণতে চকুত নপৰা বিষয়বোৰ লৈ অসমীয়া বিষয়টোত আপোনালোকে পৰীক্ষাত বহক আৰু দেখিব যে আছাম টেট 2001 আপোনালোকে অসমীয়া বিষয়ত হয়তো সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে আজিলৈ মোক বিদায় দিয়ক, আৰু ভৱিষ্যতলৈ মই নিশ্চয় এনেধৰণৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। যদি আপোনালোকে ভাল পায়, সেইটো আপোনালোকৰ অন্ততঃ ভিউৱাৰ্ছে ক'ব পাৰিব, বা ভিউৱাৰ্ছ দেখাৰ পিছতো হয়তো গম পাম, নাইবা মতামত দিয়াবোৰে কি দিয়ে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব। নিশ্চিতভাৱে আপোনালোকক লগ পাম। লাইক কৰিব, ছাবস্ক্ৰাইবো কৰিব, কাৰণ বেলেগ বেলেগ ভিডিঅ'বোৰো নিশ্চয় আহি থাকিব। গতিকে আজিলৈ বিদায়, আটাইকে লগ পোৱাৰ আশাৰে।